এই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হাতে বোৱা কাপোৰ পদ্মিনী জোৰা। প্ৰথমতে দেখাইছোঁ এইজাৰ পিংক কালাৰ। এইকেইটা ব্লাউজৰ ব্লাউজ পিচ আৰু চাদৰৰ ছাইড পটি। এইটো ব্লাউজৰ পিচ যথেষ্ট ডাঙৰ আহল বহল। আৰু এইখন হৈছে মেখেলা। মেখেলাখনত তলৰটো মিচিং ডিজাইনত ফুল কৰা হৈছে, ওপৰত লাইন লাইনকৈ বুটা দিয়া হৈছে, সেউজীয়া আৰু কলা ৰঙৰ বুটা। এইটো ডলি সূতাৰে কৰা হৈছে, বুটাবোৰ ডলি সূতাৰে কৰা হৈছে। যথেষ্ট শ্বাইনিং কৰিছে কাপোৰযোৰ ডলি সূতাৰে কৰাৰ কাৰণে। আৰু এইখন হৈছে চাদৰখন। চাদৰখনেও মাজত দিয়া আছে লাইন লাইনকৈ কলা আৰু সেউজীয়া ৰঙৰ বুটা। আঁচলটো চেম মেখেলাখনৰ গোটেই আছে, কিন্তু আগটোত 3 লাইনকৈ পুলি ভঙা হৈছে। যথেষ্ট দীঘল আহল বহল চাদৰখন। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু কণ্টেক্ট কৰিব। এইবাৰ আৰু এযোৰ কাপোৰ আপোনালোকৰ মাজলৈ আনিছোঁ। এইযোৰ হৈছে আজাৰ ৰং। ইয়াত কলা আৰু হালধীয়া ৰঙে ফুল কৰা হৈছে। এইযোৰতো ছাইড পটি আছে। এইটো হৈছে ব্লাউজৰ পিচটো। এইটো যথেষ্ট ডাঙৰ পিচ আৰু 7টাকৈ পাৰি আছে ছাইড পটি। এইকেইটা দেখিছে কি ধুনীয়াকৈ ফুল কৰা হৈছে কলা আৰু হালধীয়া ৰঙেৰে। আৰু এইখন হৈছে মেখেলাখন। ইয়াতো বৰ ধুনীয়াকৈ ফুল কৰা হৈছে এইখন মেখেলাটো। চিম্পুল যদিও ডিজাইনটো বৰ ধুনীয়া। প্ৰথমতে বুটা বচা হৈছে এনেকৈ দুটা, তাৰ ওপৰত আকৌ এটা বুটা হালধীয়া আৰু কলা ৰঙেৰে, আকৌ মাজত এইটো মিচিং ডিজাইনে কৰা হৈছে হালধীয়া কলা ৰঙেৰে, আৰু ওপৰতো 3 লাইনকৈ আছে বুটা। দেখিছে আপোনালোকে ডিজাইনটো চিম্পুল যদিও বৰ ধুনীয়া, আৰু কাপোৰযোৰৰ কালাৰটো বৰ ধুনীয়া। আৰু আপোনালোকক চাদৰখনত দেখিবলৈ পাব ইয়াৰ ডিজাইনটো কেনেকুৱা। চাদৰখনতহে স্পষ্টকৈ ফুটি উঠে কাপোৰযোৰ ডিজাইনটো। এখন হৈছে চাদৰখন। চাদৰখন গেৰু ষ্টাইলৰ হয় কাপোৰযোৰ। এইটো আপোনাৰ মাজভাগত আছে, মেখেলাখনত দিয়া ষ্টাইলটোৱে মাজভাগতো দিয়া হৈছে। পিন্ধিলে কাপোৰযোৰ খুব ধুনীয়া লাগিব চিলাই কৰি। আৰু মাজে মাজে একেবাৰে কম ডিষ্টেঞ্চত লাইন লাইনকৈ বুটাবিলাক দিয়া হৈছে। আঁচলটো চেম মেখেলাখনৰ দৰেই 3টাকৈ পুলি আছে। এয়া দেখিছে কি ধুনীয়া লাগিছে চাদৰখন। চাদৰখনো এইখনো যথেষ্ট আহল বহল দীঘল কাপোৰযোৰ। এয়া দেখিছে খুব সুন্দৰ ডিজাইন।
আপোনালোকক এই কাপোৰযোৰ যদি লাগে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ লওক আৰু আমালৈ কণ্টেক্ট কৰিব। আৰু কাপোৰবিলাক যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। আৰু এযোৰ আনিছোঁ বেঙুনীয়া ৰঙৰ কাপোৰ। এইযোৰ একেবাৰে চিম্পল, ইয়াত কোনো ডিজাইন নাই, অকল বুটা লাইন লাইন গৈ 3 লাইন দিয়া হৈছে। প্ৰথমতে আঁচু দিয়া হৈছে, তাৰপাছত সেউজীয়া ৰঙেৰে পুলি ভাঙি দিয়া হৈছে, আকৌ আঁচু, আকৌ হালধীয়া ৰঙেৰে। এইকেইটা বুটা ঠাইডোখৰত ৰঙা সূতাৰে বোৱা হৈছে। আৰু এইখন হৈছে মেখেলাখনো ছেইম চাদৰখনৰ আঁচলটো গোটেই কৰা হৈছে। হালধীয়া সেউজীয়াৰে পুলি ভাঙি লাইন লাইনকৈ হালধীয়া সেউজীয়া দি বুটা বচা হৈছে। বুটা থকা ঠাইডোখৰত